Hey guys, good morning. আৰু চাওক সৰু পোৱালিটো আপোনালোকক হাই কৈ আছে আহা আহা বহা বহা এনেকৈ বহা গাইজ আপোনালোককতো কালি কৈছিলে ন যে বাহঁত আহিছে আৰু সিহঁতে আছে ইয়াতে এতিয়া চব পূজা কৰি সিহঁতে ইয়াত চাই ঐ মামাৰ কোনে পোৱালিটো নোলোৱাটো আৰু গাইজ যোৱা ব্লগত দেখা পাইছে যে ভেয়া আমাৰ ঘৰত আহিছিলে আৰু সেই পিছদিনাখন ৰাতিপুৱা মানে আজি নেক্সট ডে হয় আৰু ৰাতিপুৱা আমি সেই গ্ৰুপৰ অপেনিং কৰিছোঁ ইয়াতে আছে ভেয়া অলপ পিছত যাবগৈ কামলৈ আহিছোঁ তোমাক আৰু গাইজ আজি দেওবাৰ দেওবাৰ কথা এটা হ'ল যে আজি আমাৰ এখন বিয়া আছে মানে ইহঁতক মাতা নাই আমাক মাতিছে আৰু আমাক চিনিয়ে নাপায় চিনি পায় গাঁৱৰে হয় মাতা নাই মোক চিনি নাপায় একচুৱেলি সেইটো নহয় গাইজ মানে সেই নহয় সেই মানুহঘৰ মানে কি হয় যে সেই মানুহঘৰ কেনেকৈ মানে লিংক নাথাকা হৈ গ'ল কিন্তু আমাৰ ওচৰতে তেওঁ দোকান দিছিলে আমাৰ লগত লিংকটো আছে আৰু গাইজ সেই আমি বিয়ালৈ যাম আৰু বিয়াত যোৱা আপোনালোকক দেখুৱাই দিম ফাৰ্ষ্ট লেটাৰটো ক'ব খালি ফকৰ মানুহজনৰ নাম ফকৰ একো হাঁহা কথা নহয় বাবু বাবু কি খাইছা খোৱা 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 গাইজ গাঁৱলৈ ওলালোঁ বিয়ালৈ আৰু মোকো কাৰণে আৰু একো মেকআপ নাই একো নাই এয়া কিনি লৈছোঁ আৰু যাওঁ আম্মাহঁত আগফালে ওলাই গ'ল আম্মা গৈছে একচুৱেলি মই আৰু আম্মা যাম তাৰপিছত আৰু কোনো নাযায় একচুৱেলি কেনেকৈ বিয়ালৈ তো যাওঁ বিয়াখন দেখুৱাম আৰু অলপ এতিয়া বিয়ালৈ আহি পাই গ'লোহি আৰু বিয়া ভিতৰত সোমাই গৈছোঁ কিন্তু মেইন কথা হৈছে মই কেনেকৈ কোনো মানুহ ভালকৈ চিনি নাপাওঁ মানে আমাৰ চিনাকি হয় ন আহিছোঁ আৰু এয়া হৈছে কইনা দেখুৱাইছোঁ আপোনালোকক আৰু গাইজ আমি অলপ টাইম থকাৰ পিছতে বৰষুণ দি দিলে আৰু ভাবিছোঁ যে কি হ'ব বৰষুণ দিছে এতিয়া মানে বিয়া আছোঁ কিন্তু বেছি একো নহ'ল বৰষুণ কেনেকৈ ইমানো দিয়া নাছিলে অৱশ্যে ৰখিয়ে গ'ল আৰু তাকে আমাক ভাত খাবলৈ মাতিলে কিন্তু ভাত খাবলৈ যোৱাৰ সময়ত চাওকচোন ইমান ভিৰ লাগিছে মানুহবিলাক কেনেকৈ গৈছে সেইটো আৰু দেখুৱালোঁ আৰু ভাত একচুৱেলি মুছলমান বিয়া হয় ন মাংস ভাতে খুৱাইছে আৰু মই তেনেকৈ আপোনালোকক ইমান দেখুওৱা নাই কিয় কিছুমান বস্তু আমি ইচ্ছা কৰিলেও দেখুৱাব নোৱাৰোঁ সেইকাৰণে দেখুওৱা নাই গাইজ বিয়া বাহিৰৰ পৰা ওলাই আহিছোঁ মানে চৰি বিয়া ঘৰৰ পৰা ওলাই আহিছোঁ আৰু খালোঁ ইয়াত কোনো বৰষুণ দিছিলে মানে অলপ টাইম আগত মই দেখুৱাইছিলোঁ আৰু পূৰা ৰাস্তা একদম গেলি গ'ল এয়া পানী হৈ গ'ল আৰু বিয়া ঘৰতো অলপ মানুহৰ গাত পানীও পৰিছে তেনেকৈ গৈ তেওঁ বহুতখিনি ভালে আছে আৰু যা ভাত চাত খাই ওলাই আহিলোঁ আৰু যিহেতু তেনেকৈ ইমান এটা মানুহ চিনাকি নাই ইয়াত সেইটো কাৰণে ভাবিছোঁ যে যাওঁগৈ আমাকো কৈছোঁ যে মই বেছি টাইমত থাকিব নোৱাৰিম কাৰণ কিয় মোৰ একো কোনো মানুহ চিনাকি নাই সেইটো কাৰণে গাইজ বিয়া খাই আহিলোঁ আৰু এতিয়া আম্মা আহিছে জেঠাই ছোৱালীজনীৰ ঘৰত মানে ওচৰতে বিয়া ঘৰৰ ওচৰতে মোৰ জেঠাই ছোৱালীজনী বিয়া হৈছে মানে মোৰ মা হয় একচুৱেলি ইয়ালৈকে আহিছোঁ আৰু আম্মাহঁতো ইয়াত বহি আছে ময়ো বহি আছোঁ আৰু ইয়াত তেনেকৈ অহা নহয়েই এই চাইডটোকে অহা নহয় আজি আহিছোঁ তেতিয়া মা ঘৰত সোমাই গৈছোঁ আৰু সেই গাইজ বিয়া খাই আহিলোঁ আহি পেলাই কাপোৰ চেঞ্জ কৰিলোঁ আৰু এতিয়া মই অকণ ওলাই যাওঁ তাৰমানে চুমিক আহিছে আকৌ অহাকালি ৰাতিপুৱা চুমিক আৰু ভেয়া মানে গুৱাহাটী যাব কিবা এটা কাম আছে এতিয়া আমি দুটা ওলাই যাওঁ আৰু চুমিক আজি ভেয়াহঁতৰ ঘৰতে থাকিব মই অলপ যাওঁ সিহঁতৰ ওচৰলৈ কাম অলপ আছে ওলাই গৈ আছোঁ দেখুৱাম মই সিহঁতক লগ পাই গাইজ আহি পাই গ'লোঁ আৰু এতিয়া চুমিকে আজি বেছি লাজ কৰি আছে চুমিকে একদম ন কইনাৰ নিচিনা ৰিয়েক্ট কৰি আছে
নাই লাজ কৰিছে মোৰ এনেকুৱা লাগিছে মোৰ এনেকুৱা ফিল হৈছে যে সি লাজ কৰিছে লাগিছে মই খাবৰ কাৰণে তাৰ বোলে ভোক লাগিছে সি খাবৰ কাৰণে বিচাৰি আছে সি মোৰ টোপনি লাগিছে বন্ধ কৰচোন জল্দি বাৰ্গাৰ এটা খাম বাৰ্গাৰ 10-20 টকাত কাম চলাব বিচাৰে যেতিয়া বাৰ্গাৰৰ কথা কৈছে সেইকাৰণে সি কেক লৈ আহিছে মই লৈ আহিছোঁ খানাই নাই কাক আগে আমি খাম ৰাস্তাকে খাম এনেকৈ লাইকৰ দেওবাৰ আজি মানুহ কম মানুহ নাই একদম মানুহ নাই খাব দেখুৱাম এয়া চাওক এয়া মাল খোলা অলৰেডি খুলিলোঁ মই আগত মাৰিলোৱে ক'ল্ড ড্ৰিংক খাব নিদিলে কাহঁত এক্সপাৰ্ট এইবিলাক কাঢ়ি পেলাই নিজৰ মুখত সোমোৱাইছে চিধাই অঁ কাঢ়ি পেলাই মানে হাতে চিনা ঝাপটি মোৰ পাল একবাৰক এক ভোকতকৈ বেছি নাখাবা খাই বৈ হৈ গ'ল এতিয়া লাষ্ট অলপমান ইহঁত দুটাক দিছোঁ এতিয়া চাওঁ সিহঁত দুটা কি কৰে হৈ গ'লে খাবই নাই এতিয়া খাইছোঁ নিচাটো লাগাই নাই আৰে ক'ল্ড ড্ৰিংক হয় গাইক মানুহে ভুল বুজিব সেইকাৰণে দেখুৱাই এইটো মই অলৰেডি লৈ লৈছোঁ কাৰণ ইয়াত এটা বস্তু আছে মই দেখাম মানে 1 GB ডাটা ফ্ৰী পাম কিহৰ কাম নকৰে 1 GB ডাটা মই কৈয়ে দিম সেইটো কাৰণে মই অলৰেডি ৰাখি পেলাই থৈ দিছোঁ জিঅ' এবাৰ ওচৰৰ পৰা দেখাইছোঁ জিঅ' 1 GB ডাটা ফ্ৰী আছে সেইটো কাৰণে মই অলৰেডি এইটো ফালি পেলাই থৈ দিছোঁ লাভটো তাৰে হ'ল 11 টকা লাভটো বোলো তোমাৰ হ'ল 11 টকা গাই মই এনেকৈ বহিছোঁ এয়া মই নাই চলোৱা চাওক চাগে গোটা মই কিন্তু চলোৱা নাই ভাইয়ে চলাই আছোঁ মিঠাই খাবলৈ আহিছোঁ মিঠাই গাই মিঠাই খাবলৈ আহিছোঁ মিঠাই এয়া চাওক চাওক বৰফি এয়া চাওক চাওক এয়া চাওক গাইছোঁ আহিলোঁ আহি গ'লোঁ কিন্তু মই মাজত মানে সন্মুখত এয়া সৰু বাচ্ছা নিচিনা বহি আহিছোঁ ই চলাইছে আৰু ই লাষ্টত বহিছে কিন্তু ই মাজত বহিছে কিন্তু মই আগত বহিছোঁ এয়া সৰু বাচ্ছা নিচিনা হয় এইটো খাই ল'ম এতিয়া গাই চাওক মাল সেই কি লৈ পঞ্চাছ গ্ৰাম 50 গ্রাম অনলি 20 টাকা 50 গ্রাম অনলি 20 টাকা মই একা খাইছোঁ তোমালোকে কেইটা খাইছা চবে আদা খাইছোঁ তুমি চাৰি লৈছা হাত মই পইচা কমাই দিম নহয় গাই পইচা মই কমাই দিম কাৰণ সিহঁতে বেছি খাইছোঁ খাই লৈছোঁ খাই ল'লোঁ আৰু এতিয়া আমি উঠি লৈছোঁ আমি কেনেকুৱা নাই পৰা মই চুমি কমা 50 টকা পাওঁ সেই 50 টকাৰ পৰা গিল নাই হোৱা গাই মই 50 টকা পাওঁ মুঠতে এতিয়া মই আৰু 40 টকা এতিয়াও পাম গাই কিবা ঘৰত যাম আৰু তোমাকে আনিছোঁ মই কোৱাৰ কাৰণে ঘৰত গৈয়ে খুৱাম চাও খাম লগত চাও হয় চাহ খাম গাই ঘৰলৈ আহিলোঁ ঐ বেয়া থাকা ঘৰত আহিলোঁ আৰু খাবৰ কাৰণে কিবা এটা লৈ আহিছোঁ একচুৱেলি আৰু সেইদিনা দেখুৱাইছোঁ ভিডিঅ' এতিয়া দেখিলোঁ মই এতিয়া আকৌ দেখুৱাইছোঁ আলু পকৰা একচুৱেলি গ্ৰাহক আছে ন তাৰ কাৰণে মই এইটো খাবলৈ অনা নাই আৰু তাই এইবিলাক ভালেই পায় আৰু মেইন চাটনি বহুত টেষ্টি হয় বহুত জ্বলা হয় আৰু লৈ আহিছোঁ চবেই একা একা খাম মানে পাৰ হেড 150 আনিছোঁ নচুমি ঐ এনেকৈ খাবলৈ গ'লে কয় আৰু 5 টকা দিব লাগে মই পইচা বেছি ভৰিছোঁ হাইয়াই পইচা নাই দিয়া আৰু গাইছ তাই খালি হাইয়ে কৰি দিছে তাই আনফৰ কেমেৰা আগত कैमरा के सामने आ जाओ 108 मेगापिक्सल अच्छा गाइस आराका साबने নাই এই সব ওই তুমি ব্রো
সি বোলে স্নাইপাৰ গেম খেলি আছে মানে স্নাইপাৰ গম পাইছে বন্ধুকৰ গেম শ্বুটিং স্নাইপাৰ গেম একেবাৰে বিন কৰিব বহি গোটেইটো একেবাৰে নাজানো আৰু ফুল গ্ৰুপবিলাকৰ নিচিনা গেম খেলি আছে গাইছ বেছি গৌৰ নকৰোঁ কথা কৈ খাই লওঁ ফাইটত লাগিলে চাহ তাহ খোৱা হৈ গ'ল আমাৰ চবৰে কিন্তু তাই খাই আছে ইমান লেট বেছি লেজি আৰু সুমিতা বহিছে তেনেকৈ গ'ল যাম আমি যাওঁগৈ এতিয়া হে গাইজ চিমিহঁতৰ ঘৰৰ পৰা আহিলোগৈ চ' আপোনালোকে দেখিলে কি কৰিলোঁ আৰু মই আজি অমিত কাকাৰ লগত থাকিম মানে অমিত কাকাৰ লগত থকাৰ কাৰণটো এইটোৱে যে কালিলৈ অমিত কাকাই মই এফালে যাম মানে ৰাতিপুৱা সোনকালে যাম সেইটো কাৰণে মই ইয়াতে থাকিবলগীয়া হ'ল আৰু এতিয়া বৰমায়ে পঠাইছিলে দোকানলৈ পঠাইছে আমাৰ দুটাক আৰু এইফালে আন্ধাৰ দেখিছেনে মানে ৰাতি যে হৈ গ'ল সেইটো কাৰণে দোকানবিলাকো বন্ধ আৰু সেই দোকানলৈ আহিছোঁ আৰু ৰাতিপুৱা ক'ত যাম কিয় যাম সেইবিলাক আপোনালোকে নেক্সট ভিডিঅ'ত পাব নহ'লে ভাল নালাগিব আৰু যিহেতু ভিডিঅ'কেইটা নেক্সট যোনকেইটা ভিডিঅ' আহিব আমি য'ত যাম অলপ ইণ্টাৰেষ্টিং হ'ব সেইকেইটা ভিডিঅ' চাব আৰু বহুত ভাল হ'ব গৈছে সেইকেইটা ভিডিঅ' আৰু বাকী এতিয়া আমি গৈ লওঁ দোকানৰ পৰা তাৰপিছত ঘৰত গৈ আপোনালোকক দেখাম দোকানত কি ল'ম সেইটো দেখাই দিম বাৰু কি ল'ম গাখীৰ ল'ব আহিছে গাইজ আৰু নাই একচুৱেলি মানে কি আন্ধাৰ হৈ গ'ল বাৰু এইটো চিন্তা কৰিব নালাগে এতিয়া পোহৰ হৈ যাব মানে কি একচুৱেলি ৰাতিপুৱা আমি সঁচা কথা কৈছোঁ আমি 6টা নাবাজতে ওলাম তো ইমান সোনকালে হয়তো অলপমান প্ৰব্লেম হ'ব পাৰে তো সেইটো কাৰণে ৰাতিপুৱা খাবৰ কাৰণে গাখীৰ যিজন নাস্তা লাগে সেইখিনি আমি এতিয়া লৈ পেলাই থৈ দিম সেইটো কাৰণে আহিছোঁ গাখীৰ ল'ম তো ওটছ খাবলগীয়া হ'ব পাৰে চাগে ন ওটছ সেইটোৱে বাকী ঘৰত গৈ লওঁ গাখীৰ ল'ম তাৰপিছত ঘৰলৈ যাম তাৰপিছত দেখাম ব্ৰেড কি আছে হে গাইজ ৰাতিপুৱা খাবৰ কাৰণে গাখীৰ আনিলোঁ কিন্তু কথাটো এইটো হ'ল যে গাখীৰ মানে গৰুৰ গাখীৰ নাপালোঁ আমুল তাজাহে পালোঁ আমুল তাজাটোকে লৈ আহিলোঁ উপায় নাই আৰু বাকী অমিত কাকা ৰাতিপুৱা ওটছ খাই যাব মই ওটছডাল খাই ভাল নাপাওঁ আৰু মই সেইটো কাৰণে ভাবিছোঁ চেৱৈ খাই যাম কিন্তু অমিত কাকাহঁতৰ ঘৰত বোলে ডাইৰেক্ট গাখীৰত ভিজাই দিলে যোনটো ডাইৰেক্ট খাই দিব পাৰি সেইটো চেৱৈ নাই এতিয়া ৰাতিপুৱা আকৌ ভেজাল লাগিব আকৌ বনাই থাকিব লাগিব 5 মিনিটৰ সময় লাগিব তো একো নাই বাৰু মই চেৱৈ খাম অমিত কাকাই ওটছ খাব সেয়াই আৰু বাকী আৰু ৰাতিপুৱা ক'ত যাম আপোনালোকে নেক্সট ভিডিঅ'ত গম পাব আৰু এতিয়া আহিলোঁ আৰু ভাবিছোঁ ভিডিঅ'টো বেছি লাম্বা কৰি গৈ নাথাকোঁ কাৰণ আমি ৰাতিপুৱা সোনকালে যাব লাগিব আৰু তো প্ৰায় 9:30 বাজি গ'ল মানে 10টাই বাজিব আৰু আমি সোনকালে ভাত চাত খাই পেলাই শুই থাকিম আৰু ৰাতিপুৱা সোনকালে যাম তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰি দিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব কৰিব মানে ভুল হৈ গৈছে আৰু বেল আইকনটো টিপি দিব যাতে নটিফিকেশ্যনটো যায় আৰু আহি থকা মানে আগন্তুক যোনখিনি ভিডিঅ' আহিব চাই থাকিব আৰু নেক্সট যোনকেইটা ভিডিঅ' আহিব সেইকেইটা বহুত ভাল হ'ব গৈছে সেইকেইটা ট্ৰেভেলিং হ'ব আৰু বহুত কিবা কিবি ইণ্টাৰেষ্টিং হ'ব আমি যিহেতু যাম ক'ত যাম নকওঁ চেষ্টা কৰিম ভালকৈ বনাব চেষ্টা কৰিম আৰু আজিলৈ গুড নাইট গুড নাইট বাই বাই